নমস্কাৰ ভইচ AP24 অসমৰ সমূহ দৰ্শকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ বিশেষকৈ হাড় ভঙা হাড় চিঙা এক্সিডেণ্টত আৰু দুৰ্ঘটনাগ্ৰস্তত বিশেষকৈ হাড়ত বিজুতি ঘটা এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাবোৰ সমাধান কৰা বনৌষধিৰে সমাধান কৰা ধেমাজি মাটিখোলাৰ শ্ৰীযুত কুমল দত্ত ছাৰৰ ওচৰলৈ আহিছোঁ আৰু এখেতৰ পৰা আমি কিছু কথা শিকিম কিছু কথা সুধিম আৰু কেনেকৈ ট্ৰিটমেণ্ট কৰা হয় আৰু কেনেকুৱা পদ্ধতি ব্যৱহাৰ কৰা হয় সকলো কথা আমি শিকিম চ' আপোনাক আমি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আমি এখেতক প্ৰথমবাৰ জানিব খোজোঁ যে কেনেকুৱা ধৰণৰ পেচেণ্ট আহিছে আপোনালোকৰ ওচৰলৈ পেচেণ্ট মানে মোৰ ওচৰলৈ অহা পেচেণ্ট এতিয়ালৈকে 7 জেগা 8 জেগাত ঘটনা হোৱা পেচেণ্টো আহিছে ডিব্ৰুগড় গুৱাহাটী মেডিকেলৰ পৰা মানে ঘূৰাই আনি মোৰ ওচৰত ভাল হৈ গৈছে বহুত কিজন আৰু গৰু ছাগলী ইত্যাদি জনোৱাৰবিলাকতো আছেই এতিয়ালৈকে মই দেউতাৰ পৰা মই শিকা আৰু মই শিকাৰ পৰা এতিয়া প্ৰায় 35 বছৰ হৈ গ'ল 35 বছৰৰ পৰা মই দিনে 10জনকৈ চিকিৎসা কৰিলেও হিচাপ এটা ওলাব কিমানজন হ'লগৈ কিন্তু মই হিচাপটো ৰখা নাই কেনেকুৱা ধৰণৰ পেচেণ্ট হাতত ধৰক এই হাড় দি দিওঁ ভাগি পেলাই একেবাৰে খুৰখুৰীয়া হৈ যোৱাবিলাকো আহে আৰু কিছুমান হাড় দি বাহিৰলৈ ফাটি পেলাই ওলাই যোৱা তেনেকুৱাও আহে আৰু কিছুমান কঁকালত বা এই কামি হাড়বিলাক টুকুৰা হৈ যোৱা সেইবিলাকো আহে ডিঙি কিছুমান মুকুচা ভাগি যায় সেইবিলাকো আহে আৰু ভৰিটো মানে হাড় দি যেনেকৈ ভাগিলেও মই ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়ালৈকে আমি গম পাইছোঁ এটা সাংঘাতিক ধৰণৰ আঘাতপ্ৰাপ্ত বা ভঙা চিঙা হোৱাৰ পাছতো এখেতে খুব সুন্দৰভাৱে ট্ৰিটমেণ্ট কৰি আহিছে ৰাইজক সেৱা কৰি আহিছে আৰু আমি জানিব খোজোঁ আপোনাৰ এইটো ট্ৰিটমেণ্ট কৰা যিখিনি এজটো আপোনাৰ কেইবছৰ হ'ল এইটো ট্ৰিটমেণ্ট লাগি থকা সেইটোৱে কৈছোঁ দেউতাৰ মৰা এতিয়া 30-35 বছৰ পালেগৈ আৰু 35 বছৰ দেউতাৰ মৰাৰ পৰা কৰোঁ আগত দেউতা থাকোঁতে মই নকৰোঁ দেউতাইহে কৰে পহিলা আৰু দেউতাৰ মৰাৰ পৰা এতিয়া 35 বছৰ পালেগৈ আৰু এখেতে সুদীৰ্ঘ 35 বছৰ অতিক্ৰম কৰিছে হয়তো বহুতে জানে হয়তো বহুতে নাজানিবও পাৰে আৰু আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে মই ডিছক্ৰিপশ্যনত মই ফোন নম্বৰ আৰু এড্ৰেছ দিয়া হ'ব আৰু কমিউনিকেট কৰিব পাৰিব লগতে ট্ৰিটমেণ্টটো আপোনাৰ যিটো আপোনাৰ শিক্ষাটো বনৌষধিৰে যিটো ট্ৰিটমেণ্ট কৰে সেইটো আপোনাৰ অলৌকিক নে আপোনাৰ কেনেকৈ শিকিলে বস্তুটো আপুনি এইটো ঔষধটো আমাৰ দেউতাৰ সপোনত পাই পেলাই লিখি ল'লে মানে কি বস্তু লিখি লৈ সেই তেনেধৰণে সেইকেইটা বস্তুৱে এতিয়া ব্যৱহাৰ কৰি আছোঁ আৰু আজিকালি কথা এটা হ'ল কিছু বস্তু পাবলৈ নোহোৱাৰ কাৰণে কিছুমান গছৰ ছালটোও লগাওঁ মানে পাত লগাব লাগে কিন্তু পাবলৈ অভাৱ হৈছে যে সেইকাৰণে আমি ছালটোৱে খুন্দি লগাওঁ মানে ঔষধবোৰ লাহে লাহে হেৰাই যাব গৈছে মানুহবোৰ প্ৰকৃতি ধ্বংস কৰিছে গতিকে সেইবোৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব এতিয়া হয় লগতে যদি আপোনাৰ ওচৰলৈ যদি পেচেণ্ট আহে তেতিয়াহ'লে আপোনাৰ ওচৰলৈ অহাৰ আগতেই কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিব লাগে বুলি আপুনি ক'ব সেইটো কিছুমান জনাবিলাকে মোৰ ফোন নম্বৰ দি থৈছে ফোনেদি মোক যোগাযোগ কৰে আৰু কিছুমান নজনাবিলাকো সি ফোন নম্বৰ কাৰোবাৰ গুৰিত পালে সেই তেনেধৰণে যোগাযোগ কৰে মোৰ লগত আৰু কিছুমান এনেই নজনাকৈও আহি ওলাই সুধি মানুহক তেনেধৰণে আহি পোৱাৰ পাছত মই ট্ৰিটমেণ্ট কৰোঁ এনেকুৱা কথা আছে কিছুমান ধৰি লওক যেতিয়ালৈকে আমি এক্সৰে নকৰোঁ বা আল্ট্ৰাচাউণ্ড বা লেপ্ৰস্কোপ বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰে সম্পন্ন এনেকুৱা পৰীক্ষাবোৰ যদি নকৰোঁ তেতিয়া আপোনাৰ কিবা প্ৰব্লেম হয় নেকি প্ৰব্লেম মোৰ একো নহয় আমাৰ হাতৰ পৰা সেইবিলাক আমি বাছি ল'ব পাৰোঁ কিন্তু এক্সৰে কৰাটো কথা এটা হয় ময়ো সোনকালে বুজি পাওঁ আৰু বিশেষকৈ এটা কথা হয় এক্সৰেটো প্ৰতিজন মানুহে চবেই মানে চাব পৰা ব্যৱস্থা হয় এক্সৰেটো হ'লে কিন্তু মই চোৱাৰ পাছত মোৰ অভিজ্ঞতাৰ মতেহে মই বুজি পাওঁ আৰু তেনেধৰণে মই কামো কৰিছোঁ সেই এক্সৰে নোহোৱাকৈও কাম কৰিছোঁ কিন্তু এক্সৰেটো হ'লে ৰাইজেও চাব পাৰে আৰু ময়ো বুজি লওঁ ক্লিয়াৰ হয় যদি হাড়ৰ যদি প্ৰব্লেম হয় আমি জানো এক্সৰে কৰা হয় গতিকে এক্সৰেটো মাষ্ট বি কৰিলে ভাল হয় কাৰণ তেতিয়া বস্তুটো ছিষ্টেমেটিক হয় আৰু ট্ৰিটমেণ্ট কৰিবলৈ ভাল হয় আৰু স্পষ্ট হয় গতিকে মই আপোনাৰ পৰা জানিব খোজোঁ যে সাম্প্ৰতিক সময়ত যদি এটা অপাৰেশ্যন কৰিব লগা হয় বা OT কৰিব লগা হয় বিশেষকৈ ডক্টৰ সেইবিলাকত 40,000 বা হাজাৰ টকাত কিছুমান বিল আহে তেনেকুৱা ধৰণৰ কিন্তু আপোনাৰ ছিষ্টেমটো আৰু যি চিকিৎসা পদ্ধতি যিটো ডক্টৰ ন তাৰ মাজত আৰু আপোনাৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ আছে বুলি আপুনি ক'ব ডিফাৰেঞ্চ মানে অন্য একো নাই আমাৰ দুটা বস্তুৱেই ব্যৱহাৰ কৰোঁ ধৰক বান্ধাটো মই কোৱা নাই আমিতো প্লাষ্টাৰ নেমাৰোঁ বেণ্ডেজে আৰ্থিক ক্ষেত্ৰত আপুনি কিমান কম ৰেহাই এইটো ডক্টৰৰ মতে কিছু কেছৰ মানে আমাক এই গাৰ্জনবিলাকে কয় বোলে মোৰ মেডিকেলত ইমান টকা গ'ল আৰু ভাল নহ'লে কিন্তু তেওঁ যিটো টকা হিচাপ এটা দেখায় মোক সেই হিচাপৰ
5 ভাগৰ এভাগহে মোৰ গুৰিত খৰচ হয়। 5 ভাগৰ এভাগ মোৰ গুৰিত খৰচ হয় আৰু তেনেধৰণে ভালো হৈ যায়। কথাটো সঁচাই প্ৰিয় দৰ্শক, আমি জানো কি যদি আমি অতি কৰোঁ মিনিমাম 50,000 আমাক প্ৰয়োজন হয়, কিন্তু 50,000 5 ভাগৰ এভাগ মানে 5 ভাগৰ এভাগতেই মানে কি ফাইনেন্সিয়েল খুব কম খৰচত ইয়াত ট্ৰিটমেণ্ট কৰা হয় আৰু সম্পূৰ্ণ 100% গেৰাণ্টি ইয়াত গোটেই ৰাইজে ইয়াত ছেটিছফাইড হৈছে। গতিকে যদি আপুনি আহিব খোজে ধেমাজিৰ মাটিখোলা, ভিলেজ মাটিখোলা, পিঅ' মাটিখোলা, আৰু লগতে ফোন নম্বৰ মই ডিছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে আহি সম্পূৰ্ণ পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আৰু আপুনি ব্যস্ততাৰ মাজতো আমাক অকণ সময় দিলে, চ' মোৰ ফালৰ পৰা আৰু আপোনালোকক অশেষ ধন্যবাদ থাকিলে। নমস্কাৰ। ঠিক আছে।